আৰু লগতে এইটো কওঁ যে তেজপুৰৰ পৰা গুৱাহাটী সংযোগী কলীয়া ভোমোৰা। হেল্ল' ফ্ৰেণ্ড, মই আপোনালোকৰ মাজত D.Brothers আকৌ এবাৰ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এইটোৱে যে ৰাতি আকাশৰ তলত ভোমোৰা ব্ৰিজখন দেখিবলৈ কেনেকুৱা, আহকচোন চাওঁ। আৰু লগতে এইটো কওঁ যে তেজপুৰৰ পৰা গুৱাহাটী সংযোগী কলীয়া ভোমোৰা ব্ৰিজখন বহুতে দেখিছে, বাট জানেনে ইয়াৰ বিষয়ে? কেতিয়া ৰেডি হৈছিলে আৰু কিমান কিলোমিটাৰ দীঘল আৰু কিমান টাইম লাগে? তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহিলে লেফ্ট ছাইডত কিমানটা লেম্প পোষ্ট আছে, কোনে ক'ব পাৰিব? ফ্ৰেণ্ড, যদি এই ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়া কমেণ্ট কৰি জনাব। Inside of me, in this desert I can look.